জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় একশৰণ ভাগৱতী সমাজ আৰু যি বাৰ্ষিক 54 সংখ্যক মহা অষ্টপ্ৰহৰ পালনাম প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত হৈ থাকে। এইবাৰ সোণালী জয়ন্তীৰ কাৰণে আৰু কেইদিনমান পিছুৱাই দিয়া হৈছে আৰু মাৰ্চ মাহত পতা হৈছে আৰু 3 তাৰিখৰ পৰা আৰু অষ্টপ্ৰহৰ যি মহা পালনাম আজি এই সৰুকৈ ৰখা হৈছে আৰু যি সোণালী জয়ন্তী আহি আছে 8 মাৰ্চৰ পৰা আছিল আৰু পৰা এই নাম কাৰ্যসূচী ভাগ কৰি দিয়া হৈছে আৰু আপোনালোকৰ যি সোণালী জয়ন্তী কাৰ্যসূচী যি আৰম্ভ চলি আছে সেইবিলাকো আপোনালোকক মই দেখাব বিচাৰিম আৰু আপোনালোকে লগত চাব। আৰু এয়া আমাৰ লগত সৰু সৰু তৰুণ সকলো আহিছে আৰু আপোনালোকৰ নাম প্ৰসংগ চলি আছে, আপোনালোকক সুন্দৰকৈ দেখাম। আৰু যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় কি কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু এই নাম হৈ আছে আৰু যি অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন এই আপোনাৰ বনাই থকা হৈছে আৰু এতিয়া প্ৰসংগ হৈ আছে, আপোনালোকক গৈ দেখাই আছোঁ।